আজি আমাৰ এই ইণ্টাৰ কলেজ ভলীবল টুৰ্ণামেণ্ট আণ্ডাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি টোটেল আমাৰ ইয়াত 11খন কলেজে পাৰ্টিচিপেট কৰিছে, ইনক্লুডিং বড়োলেণ্ড ইউনিভাৰ্চিটি, কোকৰাঝাৰ ইউনিভাৰ্চিটি, দক্ষিণ বিজনী কলেজ, কেচি কলেজ ককলাবাৰী, বেংটল কলেজ, বাসুগাঁও কলেজ, আৰু হ'ল বডোফা ইউএন ব্ৰহ্ম কলেজ, কমাৰ্চ কলেজ, তাৰপিছত এই যে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ঠিপকাই গোসাইগাঁও কলেজ, বডোফা ইউএন ব্ৰহ্ম দতমা, টোটেল 11খন কলেজে ইয়াত পাৰ্টিচিপেট কৰিছে। মই বহুত সুখী যে আমি এটা ডাঙৰ খেল আমি ইয়াত ফকীৰগাম কলেজত প্ৰথমভাৱে আমি হোষ্ট কৰিব পাই মই বহুত আনন্দিত যে ইণ্টাৰ কলেজ ভলীবল টুৰ্ণামেণ্টটো ছাত্ৰ ছাত্ৰীৰ কাৰণে সেইটো প্লেটফৰ্ম এটা। যদি ইণ্টাৰ কলেজ ভলীবল টুৰ্ণামেণ্টত ইহঁতে যদি ভাল পাৰফৰ্মেঞ্চ কৰে, ইণ্টাৰ ইউনিভাৰ্চিটি ইহঁতে খেলিবৰ কাৰণে সক্ষম হয়। ইষ্ট জোন আছে, ইষ্ট জোনৰ পৰা আৰু অল ইণ্ডিয়া লেভেলত হয়। তাতে যদি চাৰ্টিফিকেট পাবলৈ সক্ষম হয় তেতিয়া NISত ডাইৰেক্টলি এডমিশ্যন পায়, আৰু ছাৰ্ভিচত সেইটো ভাল, আৰু প্ৰফেচনেল হ'ব পাৰিলেতো ভাল। মানে ইণ্ডিয়াত এতিয়া প্ৰ ভলীবল কম্পিটিশ্যনো হয়, এইটো হ'ল প্ৰফেচনেল। মই বড়োলেণ্ড ইউনিভাৰ্চিটি ডাইৰেক্টৰ অফ ষ্টুডেণ্ট ৱেলফেয়াৰ ডক্টৰ প্ৰহ্লাদ বসুমতাৰী ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ ওপৰত বিশ্বাস ৰাখি আমাৰ কলেজক ইণ্টাৰ কলেজ ভলীবল টুৰ্ণামেণ্টটো হোষ্ট কৰিবৰ কাৰণে আমাক দায়িত্ব দিয়াটো মই ধন্যবাদ যাচিছোঁ ছাৰক। আমিও আনন্দিত যে এই খেলটো চলাব পায়। হয়, এইটো এটা ভাল প্লেটফৰ্ম। কলেজ লেভেলত আমি ক'ব বিচাৰোঁ যে আটাইতকৈ ডাঙৰ প্লেটফৰ্ম, কাৰণ এইখন কলেজে হোষ্ট কৰাৰ যিটো অপৰচুনিটি পাইছে, ইয়াৰ লগে লগে এওঁলোকে আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ অধীনস্থ যিমানবোৰ শিক্ষানুষ্ঠান আছে তেওঁলোকে আজি ভাগ ল'বলৈ পাইছে, আৰু ইয়াত আজি সকলোৱে সমবেত হৈছে, আৰু ইয়াত আজি এটা মিলন ক্ষেত্ৰত পৰিণত হৈছে। আজি ইয়াত বিভিন্ন কলেজৰ ছাত্ৰসকলে ইজনে আনজনৰ লগত পৰিচয় হ'বলৈ সময় পাইছে, ইজনে আনজনক তেওঁৰ যিটো স্কিল, সেই স্কিলটো তেওঁ আজি ইয়াত দেখাবলৈ আজি সক্ষম হ'ব, আৰু সকলোৱে সেইটো দেখিব। আৰু এই দেখা শুনাৰ লগে লগে আমাৰ এই অঞ্চলত আমাৰ ছাত্ৰসকলৰ মাজত ভলীবলৰ যিটো প্ৰতিভা এইটো কেনেকুৱা সেয়া আজি পৰিলক্ষিত হ'ব। আৰু ইয়াৰ যিসকল জাজ আছে, যিসকল ৰেফাৰী আছে, তেওঁলোকে মই ভাবোঁ এটা পূৰ্ণাংগ এটা টীম এটা গঠন কৰিব, যাতে এই পূৰ্ণাংগ টীমটোৱে এটা মানে যিটো আদৰ্শ টীম, এটা আইডিয়েল টীম, এই আইডিয়েল টীমটোৱে আমাৰ যেতিয়া বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বাহিৰত কিবা এটা গেম, আকৌ ভলীবল গেম আৰম্ভ হ'ব, তেতিয়া আমি এওঁলোকক আমি পঠাব পাৰিম। আৰু ফৰ এক্সাম্পল আমাৰ যিটো ডাঙৰ ইভেণ্ট ইউনিভাৰ্চিটি লেভেলৰ, সেইটো হৈছে AIU লেভেলৰ গেম হয়। গতিকে তাতে যাতে আমি পঠাব পাৰোঁ, তাৰ কাৰণে যে এটা আমি ভাল টীম আজি বাছনি কৰিব পাৰোঁ, সেইটোও আমি আমাৰ এই যিটো আজি ইয়াতে ইণ্টাৰ কলেজ ভলীবল কম্পিটিশ্যন পতা হৈছে তাৰ এটা আমাৰ লক্ষ্য। গতিকে আমাৰ ছাত্ৰসকলৰ খেলৰ প্ৰতি যিটো ৰাপ, তেওঁলোকৰ যিটো স্কিল, সেয়া যাতে আমি বিশ্বৰ দৰবাৰত, আমাৰ দেশৰ ভিতৰত আমি তেওঁলোকক টানি আনিব পাৰোঁ, তেওঁলোকৰ যাতে আমি কেৰিয়াৰ গঢ়িব পাৰোঁ, সেয়া আমাৰ উদ্দেশ্য। আৰু মই আশা ৰাখিছোঁ যে সকলোৱে ইয়াত ভালে ভালে খেলক, আৰু তেওঁলোকৰ নিজৰ যিটো প্ৰতিভা সেইটো ইয়াত দেখাওক, আৰু সকলোৰে মন আপ্লুত কৰি তেওঁলোকে ভলীবলৰ নামটো যাতে মানে ভালে ভালে ৰাখে।